everyone, welcome back to my another vlog. এয়া মোৰ লগত মা আমি গুটেই পৰিয়ালে আজি ৰাতিপুৱা এঠালৈ যাবলৈ ওলাইছো আৰু এতিয়া বাজে ঘড়ীত 6টা কিয় গৈ আছো ক'ত গৈ আছো আপোনালোকে ভিডিঅটো হেকলৈকে চালে গমে পাব বলক এতিয়া জলদি জলদি বস্তুখিনি গাড়ীত ভৰাই লও দেখুৱাই থাকিম চাই থাকিব আজি একেবাৰে সকলোৱে যাবৰ কাৰণে ৰাতিপুৱাৰ পৰা ৰেডি ঘৰৰ ওচৰৰ মানুহ আহিছে তালি টুকুলা লৈ গুটেইবোৰ একেবাৰে হাজু আৰু এতিয়া সব লৈ লৈছো গাড়ীত ভৰাই লও আৰু আজি ৰাতিপুৱা আহি পাইছে ভাইটি দাদাও গতিকে গোটেই বয় বস্তুখিনি প্ৰথমতে গাড়ীত ভৰাই লৈছোঁ আৰু আমি এতিয়া প্ৰথমতেই যাম মুনৰ ঘৰত আৰু আমি যাবলৈ এয়া ৰেডি পুৰা একদম আৰু এতিয়া আহি পালোঁ মুনৰ ঘৰ আৰু সেইফালে পিছফালে মা দেখুৱাই আছোঁ আপোনালোকক আৰু ইফালে মুনহতো যাবলৈ সাজু যিহেতু আমি সময়ত গৈ পাব লাগিব আজি আচলতে মুনৰ ডেলিভাৰী হ'ব গতিকে আমি সকলোবোৰ তাইৰ ঘৰত এতিয়া আহি পাইছোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ হস্পিটেল এয়া হ'ল মুন এইফালে খুৰীহঁতো আহি গৈছে কেনেকুৱা লাগি আছে ভালে লাগি আছে ভয় লগা নাইনে ৰাতিপুৱাৰ পৰা বিৰাট টেনশ্যন লাগি আছিলে আৰু এতিয়া তাইৰ মুখখন দেখিহে অলপ ভাল লাগিছে আৰু এতিয়া আমি গোটেইবোৰ ৰেডি হস্পিটেল যাবৰ কাৰণে মুনেও গাড়ীত বহি লৈছে হস্পিটেল যাবলৈ বুলি গোটেইবোৰ আমি আহি পালোঁ হস্পিটেল যিহেতু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আৰু তাই ডেলিভাৰীৰ কাৰণে আগদিনাই এডমিট হ'ব দিয়া নাছিলে ডেলিভাৰী যিহেতু আজিয়ে হ'ব গতিকে আমি ৰাতিপুৱাই 7:30 মানত হস্পিটেল আহি পালোঁ আৰু আহি পাই প্ৰথমতে ৰিচিপশ্যনত লাগতিয়াল কামখিনি কৰি লৈছোঁ আৰু সকলোৰে আজি মনত ফূৰ্তি কিয়নো দুইখন ঘৰৰ প্ৰথম নাতি আচলতে সেইকাৰণে সকলোৰে বিৰাট ভাল লাগি আছে কি হ'ব পূজা মজুৰি আৰু মতে কোনো নকয় ছোৱালী হ'ব বুলি কি হ'ব তোমাৰ মতে অ' মা ল'ৰা হ'ব নে ছোৱালী হ'ব ভগৱানে ল'ৰা হওক ছোৱালী হওক তোমাৰ মতে যি হয় হ'ব আৰু বাছ হেল্ডি হ'লে হ'ল আৰু তোৰ মতে ছোৱালী চবেই কিন্তু ল'ৰা কৈ আছে দেই মোৰ মতেও ল'ৰা হ'ব চাওঁ কি হয় সকলোকে বাৰু ছোৱালী লাগে কিন্তু তাইক দেখি আমি গোটেইবোৰে ভাবিছোঁ যে ল'ৰা হ'ব এতিয়া চাওঁ কি হয় আৰু ডেলিভাৰী হোৱাৰ আগতে তাইৰ বেনী দুডাল গাঁঠি দিছোঁ সুবিধা হ'বৰ কাৰণে আৰু ইয়াত তাই সোমাইছে অপাৰেশ্যন থিয়েটাৰত আমাৰ সকলোৰে হাৰ্টবিট একেবাৰে ফাষ্ট হৈ গৈছে ইমান যে ভয় লাগিছে ভালো লাগি আছে আৰু কাপোৰ চেঞ্জ কৰি দিয়াৰ পিছত অবজাৰ্ভেশ্যন ৰুমত এয়া মুনৰ লগত মই আৰু ইতিমধ্যে তাই সোমাইছে অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত আৰু এইবোৰ আমি গোটেইবোৰে বাহিৰত ৰখি আছোঁ পইচা কমি আছে ভাগিনক দিব আৰু তাক এইটো দুটা এটা চিন্তা লাগি আছে নে মঞ্জুৰি হস্পিটেলত নাপায় দেই এইবোৰ আৰু সকলোৰে চিন্তা যে হেল্ডি বেবী এটা হ'ব লাগে আৰু তেনেতে আহিল আমাৰ বহুত অপেক্ষা কৰি থকা খবৰ ল'ৰা আৰু ইয়াত ডক্টৰে আহি আমাক কৈ গ'ল যে মুনৰ ল'ৰা সন্তান এটা জন্ম পাইছে আৰু মাক আৰু বেবী দুটাই সুস্থ ভাগি নৈছি তই কষ্ট কৰিব লাগিব আৰু ভাল খবৰটো পাই সকলোৰে মনত বিৰাট শান্তি লাগিছে ঘৰত প্ৰথম নাতি আহিছে আৰু এয়া মুনক অবজাৰ্ভেশ্যনৰ পৰা ওলাই দিছে যিহেতু অপাৰেশ্যন হোৱাৰ পাছত তাই 3 ঘণ্টা সময় অবজাৰ্ভেশ্যন ৰুমতে ৰাখিছিলে আৰু যিহেতু তাই হাঁহি হাঁহি ওলাই আহিছে গতিকে তাইক দেখি মনত একেবাৰে শান্তি লাগি গৈছে আৰু এয়া তাই আহি পালে কেবিনত আৰু ইমান সময়তো আমাক বেবী দিয়াই নাছিলে গতিকে মাক অহাৰ পিছতহে বেবীও আমাক দিছে ইমান সময়তো ভালকৈ ওচৰৰ পৰা দেখা পোৱাই নাছিলোঁ আৰু এয়া প্ৰথমবাৰৰ বাবে লৈছে দেউতাকে এই সময়খিনিত ভিনদেউৰ মুখখন চাবলগীয়া আছিলে প্ৰথম সন্তান আৰু আজি 9 মাহে ইমান দিনৰ পৰা অধীৰ আগ্ৰহেৰে ৰখি থকা এটা দিন আৰু সকলোৱে বিৰাট আগ্ৰহেৰে বেবীটো এবাৰ ল'লে আৰু আমি ৰাতিপুৱাৰে পৰা একো খোৱা নাছিলোঁ গতিকে এতিয়াহে কিবা অলপ খাবলৈ কেণ্টিনত আহিলোঁ আৰু সকলোৰে কাৰণে মিঠাইও ল'লোঁ আৰু বেবীটো অহাৰ পাছত ব্যস্ত থকাৰ কাৰণে ক্লিপ লোৱা নহ'ল আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব মাক আৰু বেবী যাতে ভালে কুশলে থাকে